প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰংগৰা নাৰ্জাৰী দুইজনকে মই শুভেচ্ছা জনাইছোঁ। তেখেতসকলে ভালকৈ সফল হওক সেইটো মই কামনা কৰিছোঁ। আৰু UPPLৰ এইবাৰ চৰকাৰ গঠন হোৱাৰ পিছত প্ৰথমবাৰ যিটো দুটা সিট ইয়াত ওলাইছে, ইয়াৰ ভিতৰত এটা সিট প্ৰদান কৰাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, BJPৰ আমাৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, ইয়াৰ লগতে আমাৰ অতুল বৰা ডাঙৰীয়া, অসম গণ পৰিষদৰ সভাপতি, মই সকলোলৈ ধন্যবাদ জনাইছোঁ। আৰু আশা ৰাখিছোঁ এই দুইজন যুৱ নেতাই ভাৰতৰ সংসদৰ মজিয়াত আমাৰ অসমৰ সমস্যা, বড়োলেণ্ডৰ সমস্যা, বিভিন্ন সমস্যাবিলাক উপস্থাপন কৰিব। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন এটা উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ যিটো নতুন এটা সংগ্ৰাম আৰম্ভ কৰিছে, নতুন এটা বিপ্লৱ আৰম্ভ কৰিছে, ইয়াত তেখেতসকলে দিল্লীত থাকি সমৰ্থন কৰিব পাৰিব। আমাৰ যুৱসকলক তেখেতসকলে অনুপ্ৰেৰণা দিব পাৰিব। সকলো দিশতে আমাৰ অঞ্চলটো উন্নয়ন কৰাত তেখেতসকলে ভাৰতৰ সংসদত বিভিন্ন কথাবিলাক ৰাখি পেলাই বিভিন্ন সমস্যাবিলাক উপস্থাপন কৰি পেলাই কাম কৰিব পাৰিব, মই এইটো আশা কৰিছোঁ। আৰু মই পুনৰ তেখেতসকলক কংগ্ৰেচুলেশ্যন জনাইছোঁ। কাৰণে আলোচনা চলি আছে। আমাৰ তেনেকুৱা কোনো এটা চিন্তা কৰিব কাৰণ আছে বুলি মই নাভাবোঁ, কাৰণ বিৰোধীৰ মাজত একতা নাই, এইটো আজিৰ কথা নহয়। তেখেতসকলে কোনো কাৰণতে একতা নাই, এইটো সদায় দেখা পাই আহিছে। গতিকে এইবাৰ যিটো প্ৰচেছ, যিটো ষ্ট্ৰেটেজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আলোচনাবিলাক চলি আছে। আমাৰ আশা কৰিছোঁ মই আমাৰ দুইটা কেণ্ডিডেটে ভাল পৰিৱেশত ভালকৈ জিকি যাব। BPFৰ 3জন বিধায়ক অলৰেডি ফ্ল'ৰ মেনেজমেণ্টত আহিছে NDAৰ লগত। চ' তেখেতসকলে অনাগত দিনত উন্নয়নৰ কাম কৰিম, একেলগে ৰুলিঙত থাকিম, এই এটা স্পিৰিট লৈ পেলাই কাম কৰি আছে। আৰু ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তেখেতসকলৰ আলোচনা চলি আছে। মই তাত বেছি কথা ক'ব বিচৰা নাই, কাৰণ আমি উন্নতি বিচাৰোঁ, আমি শান্তি বিচাৰোঁ। কাৰণে পলিচি অলৰেডি আছে, ইয়াত কোনো অসুবিধা নাই, আপোনালোকে গম পাব। क'क्राझार राजमेला फोथाराव रायजोआरि आखाइ इसान दिन्थिफुंनाय। बे दिन्थिफुंनाया 7 मार्चनिफ्राय 20 मार्चसिम सोलिगोन। हारिमुआरि दानाय लुनाय, आर'नाइ, गामसा, दख'ना, जि-जोम दिन्थिफुंनायजों लोगोसे बायनो हागोन। गोसो गुदुं बिथांमोनहा क'क्राझार राजमेला फोथाराव फैनानै गोनांथि जानाय आर'नाइ, गामसा, दख'ना, मुवा बेसाद आरो जि-जोमफोरखौ बायफैनो हागोन। गोजोनथाव खौरां, गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों। जायफोर बिथांमोना बेंकिं, रेलवे, SSC, इन्सुरेन्स, डिफेन्स, आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै, बैसोर बायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों। बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कचिं इनस्टिट्यूटखौ खुलिनाय जादों। आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों। बे टारगेट कचिं इनस्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं, रेलवे, SSC, इन्सुरेन्स, डिफेन्स आरो आसाम पुलिस। जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन।